অনুগ্ৰহ কৰি আপোনালোকক কোৱা হ'ল যে কাহিনীটো শেষলৈ চাব, তেতিয়া হৈ বুজিব পাৰিব। মোৰ নাম মানস, মোৰ বয়স 19 ফেব্ৰুৱাৰী বছৰ। মই মোৰ ডাঙৰ ভায়েক ডেভিড আৰু আমাৰ বন্ধু কাকুৰ সৈতে বাস কৰোঁ। মই ভালদৰে নিৰ্মিত। মই প্ৰতিদিনে জিমলৈ যাওঁ, গতিকে মই যথেষ্ট সুন্দৰ। মই 2.5 বছৰ আগতে স্কুল সমাপ্ত কৰিছিলোঁ, কিন্তু এই অনুষ্ঠানত আৰম্ভ হৈছিল যেতিয়া মই এপ্ৰিলৰ মাজভাগত জিমৰ পৰা ঘৰলৈ খোজ কাঢ়ি আছিলোঁ। মোৰ ৰাস্তাত কাঢ়ি যাওঁতে মই ওপৰৰ খিৰিকীৰ পৰা কাপোৰ উৰি থকা দেখিছিলোঁ। মই ওচৰলৈ অহাৰ লগে লগে কি ঘটিছে চাবলৈ ইয়ালৈ গৈছিলোঁ। মই চিঞৰ-বাখৰ আৰু গালি শুনিছিলোঁ। মই চিঞৰ-বাখৰৰ উৎসটো কেৱল গিলপীয়া অন্তৰ্বাসত আধা উলংগ এগৰাকী মহিলা পাইছিলোঁ। তাই কি কৈ আছিল শুনি মই গম পাইছিলোঁ যে তাই এই মানুহজনক লাঠি মাৰি বাহিৰলৈ উলিয়াই দিছিল। মই সহায় কৰিব পাৰোঁ নেকি? খিৰিকীৰে কাপোৰবোৰ পুনৰ চাক কৰিবলৈ চেষ্টা কৰি থকা গ্ৰেনাছত কোন আছিল? মই মহিলাগৰাকীক চিঞৰিছিলোঁ, হয়, আপুনি এই মানুহজনক মোৰ ঘৰৰ পৰা আঁতৰাই আনিব পাৰিবনে? মই মানুহজনক এৰি যাবলৈ কৈছিলোঁ। তেওঁ মোক থাক অফ কৰিবলৈ কৈছিল। সেয়েহে মই মোৰ সঙ্গীক চেনি বুলি মাতিছিলোঁ। তাত উপস্থিত হোৱাৰ পিছত তেওঁ মানুহজনক শান্তি ভংগ কৰাৰ বাবে গ্ৰেপ্তাৰ কৰিছিল। সেয়েহে মই এই সকলোবোৰ কাপোৰ বিন বেগত ৰাখি দৰজাৰ বেল বজাইছিলোঁ। প্ৰায় 5 ফেব্ৰুৱাৰী মিনিট পিছত মহিলাগৰাকীয়ে দুৱাৰৰ ভিজা চুলি খুলিছিল, মাত্ৰ টাৱেল পিন্ধি, স্পষ্টতঃ দুৱাৰখনৰ উত্তৰ দিবলৈ শ্বাৱাৰৰ পৰা ওলাই আহিছিল। ভাবিছিলোঁ মই আপোনাৰ বাবে এই কাপোৰবোৰ ঘূৰাই দিম। এনেকুৱা লাগিছে যেন আপোনাৰ দিনটো কঠিন আছিল। মই হাঁহিছিলোঁ। ওহ, আপুনি এনেকুৱা এজন সাধু। তাই হাঁহিলে, কিন্তু মই মনোযোগ দিয়া নাছিলোঁ। মই তাইৰ ফালে চাই আছিলোঁ। তাইৰ ইমান সূক্ষ্ম ভৰি আছিল। সেই আঁচটো ইমান ডাঠ আছিল আৰু চুলি ৰঙৰ লেতেৰা বৰণীয়া চুলিবোৰ সেই আশ্চৰ্যকৰ স্তনবোৰৰ ক্লিভেজত পিছ পৰি আছিল। অন্ততঃ আপুনি নেকি? মোক বাস্তৱ পৃথিৱীলৈ ঘূৰাই অনা হৈছিল। দুখিত, মই মাইল দূৰত আছিলোঁ। মই ক'ব পাৰিলোঁ। তাই ক'লে যেতিয়া তাই তাইৰ তলৰ ওঠটো কামুৰি মোৰ ক্ৰোচলৈ চাই আছিল। আমি ইজনে সিজনৰ ফালে চাই থাকোঁতে প্ৰায় 1 সম্পূৰ্ণ মিনিট পাৰ হৈ গৈছিল। গতিকে আপুনি যোৱা শুনিব, মই ক'লো যেতিয়া মই মোনাবোৰ দুৱাৰত পেলাই দিছিলোঁ আৰু এক ধৰণৰ ঘূৰিছিলোঁ আৰু তাই মোক কঠিন হোৱা দেখিবলৈ পোৱাৰ আগতে আঁতৰি গৈছিলোঁ। মই মোৰ ঘৰলৈ সোমাই গৈছিলোঁ আৰু তাইৰ নিখুঁত কথা ভাবিছিলোঁ। পিছদিনা মই জিমলৈ যাবলৈ সদায়ৰ দৰে বজাত উঠিছিলোঁ। দুৱাৰৰ বাহিৰলৈ খোজ কাঢ়ি মই মহিলাগৰাকীৰ ঘৰলৈ চালোঁ। যেতিয়া মই জিমলৈ দৌৰিবলৈ আৰম্ভ কৰিছিলোঁ, মই তাইৰ খিৰিকীলৈ দৌৰিবলৈ আৰম্ভ কৰিছিলোঁ আৰু তাইক তাইৰ পেণ্টিৰ সন্মুখৰ ফালে তাইৰ হাতখন চাই থকা দেখিছিলোঁ। তাইৰ ওঠ কামুৰিছিলোঁ। মই কেৱল মনোযোগ ভাল পাইছিলোঁ, কিন্তু মই জিমলৈ যাওঁতে ইয়াক মনৰ পৰা আঁতৰাই দিছিলোঁ। মই 10 ফেব্ৰুৱাৰী বজাত জিমৰ পৰা উভতি আহিছিলোঁ আৰু মহিলাগৰাকীৰ ঘৰৰ নলাত এযোৰ সৰু কোঠা দেখিছিলোঁ। মই জঁপিয়াই উঠিছিলোঁ আৰু তেওঁলোকক ধৰিছিলোঁ যে ৰাতিপুৱা এই সময়ত দৰজাৰ বেল বজোৱাটো অভদ্ৰ যেন লাগিছিল। সেয়েহে মই সেইবোৰ ধৰি ৰাখিছিলোঁ। সেইদিনা আবেলি প্ৰায় 7 ফেব্ৰুৱাৰী বজাত মই এটা ঠাণ্ডা খুলিছিলোঁ। মই লক্ষ্য কৰিছিলোঁ যে পেণ্টবোৰ মোৰ কফি টেবুলত আছিল। মই তেওঁলোকক ৰাতিৰ আহাৰৰ সময়ত ঘূৰাই দিব লাগিছিল, গতিকে মই বিয়েৰটো তললৈ নমাই তেওঁলোকক তুলি লৈছিলোঁ। মই লক্ষ্য কৰিছিলোঁ যে তেওঁলোক কঠোৰভাৱে সেক্সি দেখাব লাগিব। সেয়েহে মই মহিলাগৰাকীৰ ঘৰৰ দুৱাৰৰ ঘণ্টা বজাই বাহিৰলৈ ওলাই আহিছিলোঁ। তেওঁ দুৱাৰখন খুলিছিল আৰু তাত তেওঁ ড্ৰেছিং গাউন পিন্ধি আছিল, য'ত যথেষ্ট ক্লিভেজ দেখুওৱা হৈছিল। মই পেণ্টিবোৰ দাঙি ধৰিছিলোঁ আৰু কৈছিলোঁ যে এইবোৰ আজি ৰাতিপুৱা আপুনি নৰমাত আছে বুলি কৈছিলোঁ। মই বিচৰা নাছিলোঁ। 10 ফেব্ৰুৱাৰী বজাত নক অন কৰক, গতিকে মই ভাবিছিলোঁ যে মই অপেক্ষা কৰিম। তাই পেণ্টিবোৰ লৈছিল আৰু ঠিক তাত আৰু তাৰ পিছত তাই তাইৰ ৰছীখন খুলি তাইৰ পৰিষ্কাৰ মুণ্ডিত ভগ্ৰ ওচৰত তাইৰ চমৎকাৰ স্তনবোৰ, তাইৰ ভৰিবোৰ ৰখাইছিল। তাই সিহঁতক থাপ্পৰ মাৰিছিল আৰু কৈছিল যে মই এনেকুৱা আছিলোঁ। মই এক ট্ৰেন্সত আছিলোঁ, কিন্তু যেতিয়া মহিলাগৰাকী আগবাঢ়ি আহিছিল আৰু মোৰ এতিয়াৰ শিলৰ কঠিন লুংগটো মোৰ আশ্চৰ্যজনক জিন্সৰ মাজেৰে কাপ কৰিছিল, কিন্তু তাই কেৱল তাইৰ ওঠত আঙুলি ৰাখি ক'লে, মোক এইটো চোৱাচিতা কৰিবলৈ দিয়ক। চকুবোৰ এতিয়া মোৰ ক্ৰোচলৈ চাই। মই তাৰ পিছত কি ঘটিছিল তাৰ বাবে সাজু নাছিলোঁ। তাই তাইৰ ওঠ চাটিছিল আৰু তাৰ পিছত জিভা ব্যৱহাৰ কৰি মোৰ ওপৰত এটা চুম্বন ৰোপণ কৰিছিল। মই ভাবিছিলোঁ যে মই ইয়াক প্ৰত্যাখ্যান কৰিবলৈ কোন
তাইৰ হাতখনে এতিয়া মোৰ জিন্সটো খুলি মই তাইক তুলি লৈছিলো, তাইৰ ঘৰলৈ সোমাই গৈছিলো আৰু অনুভৱ কৰিছিল যে তাইৰ হাতখন মোৰ পেণ্টত সোমাই যোৱাৰ লগে লগে তাই মোৰ এতিয়া সম্পূৰ্ণৰূপে থিয় হৈ থকা লুংগুটো উলিয়াই আনিছিল। মই এটা হুংকাৰ শুনিছিলো যেতিয়া তাই ইয়াক চাইছিল। ই ইমান ডাঙৰ, তাই ক'লে, যেতিয়া আপুনি ইয়াক 1 ছেকেণ্ডৰ বাবে ধৰি ৰাখিছিল আৰু তাৰ পিছত তাইৰ হাতখন লাহে লাহে ওপৰলৈ লৈ গৈছিল আৰু তাই জিভাখন বাহিৰলৈ উলিয়াই দিছিল আৰু প্ৰিকামটো মূৰৰ পৰা ছাতি মুখ বনৰীয়া কৰি তুলিছিল। সেয়েহে মই তাইৰ চুলিৰ শিপাবোৰ ধৰিছিলো আৰু তাইৰ মূৰত মোৰ লিংগলৈ জোৰ কৰি দিছিলো। তাই ইয়াৰ আধাখিনি তাইৰ পতংগত খাপ খাব পৰিছিল, কিন্তু তাই ইয়াৰ চাৰিওফালে তাইৰ ওঠবোৰ মেৰিয়াই দিছিল আৰু মই তাইৰ মূৰত এটা ছন্দত জোৰ কৰি দিছিলো। মই এৰি দিছিলো আৰু তাই মোৰ দিশটো তাইৰ লেলাবটিৰে ঢাকি ৰাখিছিল আৰু তাৰ পিছত তাই মোৰ এটা বল লৈছিল। তাইৰ মুখনে ইয়াক চুহি আছে মই অনুভৱ কৰিব পৰিছিলো আৰু অৰ্গাজম আহি আছিল আৰু মই ভাবো যে তাই এইটো অনুভৱ কৰিব পাৰে। সেয়েহে তাই মোক দ্ৰুতগতিত ভাঙি পেলাইছিলে আৰু তাই যিমান পাৰে সিমানখিনি মোৰ লিংগত লাগি ধৰিছিল আৰু তাইৰ জিভাৰে ইয়াক মুখত ভৰাই দিছিল। মই আৰু ধৰি ৰাখিব নোৱাৰিলো আৰু তাইৰ মুখত কামৰ ৰছীটো প্লাষ্টাৰ কৰাৰ পিছত এটা গভীৰ বিলাপ ওলাই আহিল। তেওঁ ইয়াক উলিয়াই আনি উশাহ ল'বলৈ আৰম্ভ কৰিলে। মোৰ দিশ কোমল হোৱাৰ লগে লগে মোৰ শেষ ৰছীটো তাইৰ মুখত সোঁফালে থাকে। মই মোৰ পেণ্টটো পিছলৈ জিপ কৰো আৰু মই দুৱাৰলৈ খোজ কাঢ়ো। তাই কয়, তুমি কলৈ গৈ আছা দেউতা? দেউতা? মই ভাল পাইছিলো যে মই ঘূৰি ফুৰি তাইক সোফালৈ ঠেলি দিছিলো আৰু মোৰ পেণ্ট এণ্ড টি-চাৰ্টটো খুলি তললৈ হেলান দিছিলো। মই তাইৰ ভৰি বিয়পাই দিছিলো। মই তাইৰ ডিঙিত চুমা খাইছিলো আৰু তাইৰ ভগ্ৰফালে চুমা খাবলৈ আৰম্ভ কৰিছিলো, কিন্তু মই ইয়াক স্পৰ্শ কৰাৰ আগতে ৰৈ গলো আৰু তাৰ পিছত মই তাইৰ উৰিত হাত বুলাই চুমা খাইছিলো। মই তাইৰ ভগ্ৰ ওঠবোৰ চুমা খাইছিলো, সেইবোৰ তাত মোৰ জিভা লাগি আছিল। মই মোৰ আঙুলিবোৰ ব্যৱহাৰ কৰিছিলো আৰু তাইৰ ভগাংকুৰৰ সৈতে খেলনাত আঙুলি এটা লাগি তাইৰ ভগ বহলকৈ বিয়পাই দিছিলো। মই মোৰ আঙুলিটো চুহি লোৱাৰ সময়ত সম্পূৰ্ণ কামনাৰে তাইৰ ফালে চালো। মই 3টা আঙুলি গভীৰভাৱে ডুবাই দিছিলো। তাই কঁপিছিল। মোক ঠেলি দি ক'লে, নো ষ্টপ। মই ওপৰৰ মহলাত এটা শব্দ শুনিছিলো। মই তাইৰ ফালে চাইছিলো। তাৰ পিছত মই মোৰ এতিয়াৰ শিলৰ কঠিন লিংগটোক বাহিৰলৈ লৈ গৈছিলো। তাইৰ ভগ্ৰ ওপৰত খাইটো ৰাখি তাই বিলাপ কৰি থকাৰ লগে লগে ইয়াক ঘঁহিবলৈ আৰম্ভ কৰিছিল। তাই কৈছিল, নহয় মোৰ মা। মই মোৰ লিংগটো লৈছিলো। তাইৰ ভগ্ৰ ওঠত মূৰত পিছলি গৈছিল। তাইৰ কান্দোনবোৰ ৰুদাৰ হৈ তিয়াই আছিল আৰু কৈছিল, নহয়, অনুগ্ৰহ কৰি, নো ষ্টপ প্লিজ। তাই চিঞৰি উঠিল। মই পদচিহ্ন আৰু এটা লুড মাত শুনিছিলো। WTF ইয়াত হৈ আছে? মই ঘূৰি দেখিলো যে সম্পূৰ্ণৰূপে একে যমজৰ দৰে দেখা। তদুপৰি মই বিস্ফোৰিত হলো। অপেক্ষা কৰক, আপুনি তাইৰ ভগ্নী কি? তাই সন্তুষ্ট হৈ ক'লে, নহয়, মই তাইৰ মা। আৰু সেইটো এটা ডাঙৰ। তাইৰ কণ্ঠস্বৰ পিছলৈ আহিল আৰু তাই আঁঠুৰ ওপৰত উঠি মোৰ লিংগলৈ ঘূৰি আহিল আৰু ইয়ালৈ আহক বুলি চকু দি মই কলো আৰু মোৰ লিংগটো লৈ মুখত জোৰ কৰি তাইক গোটেই 9 ফেব্ৰুৱাৰী ইঞ্চি। মোৰ ভগৱান, তুমি গভীৰ কণ্ঠত কৰিব পাৰা বুলি কৈছিলো। মই এবাৰ কৈছিলো যে তাই মোক 1 মিনিটৰ বাবে চুহি লৈছিল, গতিকে মোৰ মনত পৰিল যে তাইৰ ছোৱালীজনী আমাৰ পিছলে আছিল। গতিকে মই ঘূৰি মহিলাগৰাকীৰ ছোৱালীজনীক তাইৰ সন্মুখত ৰাখিছিলো আৰু তাইৰ ভগ্ৰস্থিতি মোৰ লিংগটো ৰাখিছিলো। আৰু ইয়াত খুন্দা মাৰি তাই এটা ওখ চিঞৰ বাখৰ কৰি উঠিল যেতিয়া মই তাইৰ হাইমেন ভাঙিছিলো। তাইৰ মায়ে মোৰ তললৈ গৈছিল আৰু মোৰ বলবোৰ তাইৰ হাতত লৈছিল আৰু সিহঁতক চেপি ধৰিছিল আৰু মোক গাঢ়ি তুলিছিল। মই তাইৰ কুমাৰীত ভগ্ৰ ভিতৰত গৰম বগা আঠালগা কামৰ ৰছীৰ পিছত এটা গভীৰ বিলাপ আৰু চট ৰছী উলিয়াইছিলো। মই মোৰ টোপোলাটো লৈছিলো। তাইৰ মাক তাইৰ ছোৱালীজনৰ ওপৰত বাগৰি পৰাৰ লগে লগে লুংগটো কঁপিবলৈ ধৰিলে। মই এতিয়া পুনৰ জোৰেৰে খোজ কাঢ়িলো আৰু তাইৰ কান্দোনত ডুব গলো। যেতিয়া মই তাইক জোৰেৰে আঘাত কৰিছিলো, মই ইয়াক বাহিৰলৈ উলিয়াইছিলো আৰু তাইৰ ছোৱালীৰ মাজত সোমাই পৰিছিলো। মই তাইক ইমান জোৰকৈ জগাই তুলিছিলো যে মই এতিয়াও তাইৰ ছোৱালীত আছিলো। যিহেতু মই বিলাপ কৰিছিলো, আপুনি মোৰ ভগ্য আঘাত কৰিছে, যিমান দূৰলৈকে মই ফুচফিচাই ক'ব পৰা নাছিলো। এইটো কেৱল এটা ভাল সৰু কিট্টাৰ দৰে লগ। মই আৰু এবাৰ ঠেলি দিলো আৰু আকৌ এবাৰ এই ভাৰ্জুন কিট্টাটোক মোৰ কামেৰে ষ্টুটিকি আহিলো। মই মোৰ লিংগটো লৈছিলো আৰু মই অহালৈকে দ্ৰুতগতিত তাইৰ মাকৰ মাজত লাগি আছিলো।
তাৰ পিছত মই মোৰ ওচৰৰ কেবিনেটৰ পৰা ভয়কাৰ বটল এটা লৈ মাটিত বাগৰি পৰিছিলোঁ আৰু কিছুমান চুইট কৰিছিলোঁ আৰু মজিয়াত পৰিছিলোঁ। মই কাৰোবাক ওপৰলৈ যোৱাৰ শব্দ শুনিছিলোঁ। মই মাকৰ ওচৰত চকু মেলিছিলোঁ আৰু ইয়াক পুনৰ জীৱনলৈ ঘূৰাই লৈছিল আৰু তাৰ চাৰিওফালে তাইৰ ওঠবোৰ আবদ্ধ কৰি ৰাখিছিল। তাই তাইৰ ডাঠ লৈবাৰটো লৈছিল আৰু মোৰ এতিয়াৰ সম্পূৰ্ণ শিলৰ কঠিন লুংগটো তাইৰ সৰু পকা আৰ্চহুললৈ শাৰীবদ্ধ কৰিছিল আৰু মোৰ লুংগত বহিছিল। মই ইয়াক তাইৰ ভিতৰলৈ পিছলি যোৱা দেখিছিলোঁ আৰু তাই আধাতে ৰৈছিল আৰু সেয়েহে মই তাইক কঁকালটো উলিয়াই দিছিলোঁ আৰু ইয়াক আঘাত কৰিছিলোঁ। ঠিক তাইৰ ভিতৰলৈ সোমাই তাই বিলাপ কৰিছিল আৰু হুংকাৰ দিছিল আৰু তাৰ পিছত তাইক ইয়াত বাউন্স কৰিবলৈ আৰম্ভ কৰিছিল। মই অনুভৱ কৰিছিলোঁ যে তাইৰ আৰ্চটো মোৰ দিশত সংকুচিত হৈ আছে, সেয়েহে মই সোনকালে আহিলোঁ। মোৰ গৰম আঠাল কামেৰে তাইৰ আৰ্চটো প্লাবিত কৰি। ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কৰি দিব আৰু যদি ভাল লগা নাই ছাবস্ক্ৰাইব কৰিব, কাৰণ আহিব লগা কাহিনী ভাল আনিম। ধন্যবাদ।